ओम नमः शिवाय। नमस्कार बंधु बान्धवीসকল। महाप्रभु एस्ट्रोलजी চেনেললৈ আপোনালোকক মই জ্যোতিষে স্বাগতম জনাইছোঁ। আহকচোন আজি এটা অন্য এটা ভিডিঅ'লৈ উপভোগ কৰোঁ। আজি আপোনালোকৰ মাজত মই আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে। ঘৰত যদি আপোনালোকৰ কলা ভেঁচা সোমাই বা বগা ভেঁচা সোমাই কেনেকুৱা ধৰণৰ ভাল বেয়া এই সন্দৰ্ভত মই ইতিমধ্যে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে চেনেলটো উপভোগ কৰিছে তেতিয়াহ'লে একোটা ভিডিঅ'টো উপভোগ কৰিছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষৰ থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱী তথা সকলোৰে লগত শ্বেয়াৰ কৰি দিব। যদি আপোনালোকৰ ঘৰত কলা ভেঁচা সোমাই তেতিয়াহ'লে ঘৰত আপোনালোকৰ অমংগল হোৱাৰ যোগ দেখা যায়। তেতিয়াহ'লে আপোনালোকে প্ৰতিকাৰ হিচাপে গ্ৰহপাত আদি এনেকুৱা ধৰণৰ পূজা আপোনালোকে কৰিব লাগে। তাৰ সত্ত্বেও যদি আপোনালোকৰ ঘৰত বগা ভেঁচা সোমাই তেতিয়াহ'লে ঘৰত লক্ষী অহা বা ঘৰত টকা পইচা চাকৰি প্ৰাপ্তি আদি আপোনালোকৰ ধনী হোৱাৰ যোগ দেখা পোৱা যায়। বন্ধু বান্ধৱীসকল, যদি এইখিনি কথা আপোনালোকে জনা নাছিল তেতিয়াহ'লে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিলে। আৰু আজিৰ পৰা যদি কিবা ক্ষেত্ৰত ভাগ্য বেয়া থাকে তেতিয়াহ'লে যদি ঘৰত কলা ভেঁচা সোমাই তেতিয়াহ'লে আপোনালোকে গ্ৰহপাত কৰিব। আৰু যদি বগা ভেঁচা সোমাই তেতিয়াহ'লে আপোনালোকে জানিব যে ঘৰত আপোনালোকৰ ভাল দিন অহাৰ যোগ দেখা পোৱা গৈছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট বক্সত জয় শ্ৰীৰাম বা ওম নমঃ শিৱায় বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ বেলেগ ভিডিঅ' পাই থাকিবলৈ বা নতুন ভিডিঅ' যদি বনাব লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই ভিডিঅ'বোৰ বনাবলৈ নথৈ চেষ্টা কৰিম। আৰু সদশেষত ভিডিঅ'টো শেষ কৰিব লাগিব। শেষ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষৰ থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।